বিজেপি পঞ্চতীৰ্থ মণ্ডলৰ বুথ সভাপতি শক্তি কেন্দ্ৰ আহ্বায়ক সন্মিলন আৰু পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ সম্বৰ্ধনা অনুষ্ঠান হাজোত ৰবিবাৰে বিজেপি পঞ্চতীৰ্থ মণ্ডলৰ বুথ সভাপতি শক্তি কেন্দ্ৰ আহ্বায়ক সন্মিলন আৰু পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ সম্বৰ্ধনা অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। সেই অনুসৰি পোনপ্ৰথমে ভাৰত মাতাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন মাল্যাৰ্পণ ইয়াৰ পিছতে পঞ্চতীৰ্থ মণ্ডল বিজেপিৰ সভাপতি কল্যাণ দাসৰ সভাপতিত্বত বুথ সভাপতি শক্তি কেন্দ্ৰ আহ্বায়ক সন্মিলন অনুষ্ঠিত হয়। উক্ত সন্মিলনত হাজো শুৱালকুছি সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বিজেপি অসম প্ৰদেশৰ সম্পাদক ৰাতুল শৰ্মা, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি ভাস্কৰ কলিতা, বিজেপিৰ ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ উপ সভাপতি প্ৰকাশ দাস, ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, হাজো মণ্ডলৰ প্ৰভাৰী প্ৰভাত কলিতা, জিলা ন্যায়িক কোষৰ সদস্য মৃদুল মালাকাৰ, মণ্ডল প্ৰভাৰী ৰাজীৱ দাস, পৰমী দাস, ডাক্তৰ বেদব্ৰত পাঠক, কামৰূপ জিলা অনুসূচিত জাতি মহকুমা কল্যাণ উন্নয়ন বৰ্ডৰ অধ্যক্ষ নীলকান্ত দাসকে শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। আনহাতে উক্ত কাৰ্যসূচীত ২০০ শতাধিক লোকে বিজেপি দলত যোগদান কৰে। পাৰ্টীৰ পঞ্চতীৰ্থ মণ্ডলৰ বুথ সভাপতি পঞ্চায়ত প্ৰতিনিধি শক্তি কেন্দ্ৰৰ আহ্বায়কসকলক লৈ এখন বুথ পৰ্যায়ৰ সন্মিলন ইয়াত আজি অনুষ্ঠিত হৈছে। এই বুথ সন্মিলন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মিলনৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীৰ ভেটি যাতে আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ আগত অধিক শক্তিশালী কৰিব পৰা যায় সাংগঠনিকভাৱে, তাৰ কাৰণে বিক্ৰমভাৱে আলোচনা কৰা হৈছে আৰু প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই নিষ্ঠা সহকাৰে কাম কৰি দলক আগুৱাই নিয়াৰ কাৰণে ইতিমধ্যে সংকল্প লৈছে আৰু বিস্তৃতভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্ব, এই নেতৃত্বত সকলোৱে ঐক্যবদ্ধভাৱে সমৰ্পিত মনেৰে কাম কৰি যাব, তাৰ কাৰণে আজি ইয়াত বিশেষভাৱে এই বৈঠকত সকলোৱে মন বান্ধিছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, জেপিপি ভাৰত।